কিছু কিছু সপোন থাকে যিবোৰ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰো। ধৰি লোৱা তুমি আজি ছোৱালী এজনীক ভাল পালা, কালি বেলেগ এজনৰ লগত বিয়া। বৰ্তমান সিচুৱেশ্যনটো এনেকৈ চলি আছে। কাৰ যে গাৰ্লফ্ৰেণ্ড, কাৰ যে এক্স, কাৰ লগত বিয়া হৈ আছে কোনে জানে। সেইকাৰণে আপোনালোকক কওঁ, সপোন দেখিবলৈ আছে এনেকুৱা সপোন দেখা যিবোৰ সাৰ্থক হয়। আমাৰ গাঁৱৰ পলটোৰ ল'ৰাই দিয়া দুটামান উপদেশ আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। সপোন দেখিবলৈ হৈছে এনেকুৱা সপোন দেখা, যেনে সোয়াবিনক চিকেন বাবি খোৱা, আজি কষ্ট বেছি হৈছে কোৱাৰ্টাৰ এটা মাৰি দিয়া। আজি যাম আমি জুইৰ মাজত ঘি ঢালিবলৈ। তো তেতিয়াহ'লে দেৰি কি হ'ল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। नशा प्यार रे नशा सबसे नशीला है, जिसे देखो यहाँ वो हुस्न की बारिश में गीला है, इश्क के नाम पे करते सभी। দিনৰ বেলা ইমান ধুনীয়াকৈ ষ্টেটাছ মাৰিলোঁ যে কাৰ ঘৰত খচীৰ মাংস দিব, কাৰ ঘৰত ছাগলীৰ মাংস দিব, গৈ কেনে খাম। আৰু সন্ধিয়া সন্ধিয়া চালা এই অৱস্থা। আৰু আজি বিশেষ এটা দিন আমাৰ কাৰণে নহয়, যিসকলে বিয়া পাতি আছে তেওঁলোকৰ দিন। দৰা ফালৰ পৰাও আছে, ছোৱালী ফালৰ পৰাও আছে নিমন্ত্ৰণ। এতিয়া যাম কোনপিনে সেয়া বেয়া টেনশ্যন হ'ব। আৰু ৰাতিপুৱা মই ইনষ্টাগ্ৰামত ৰীল এটা বনাইছোঁৱে যে আজিৰ ডেটত আমাৰ গাঁৱত 14খনমান বিয়া আছে, তো কাৰ ঘৰত যাম সেয়া চিন্তা কৰি আছোঁ। ৰংপুৰৰ পৰাও কৈছে, চামগুৰিৰ পৰাও কৈছে, মোৰ লগৰকেইটাও মেছেজ কৰিছিলে, ভাবিছে মোৰ ঘৰত ছাগলী মাংস আছে আহ। তই যা ভাই, তহঁতে বিয়া নাপাতিবি, তহঁতৰ খালি ছাগলী মাংস খাব কোন যাব। बात तो सही है। कभी तो किसी की दुल्हनिया बनोगे, मुझसे शादी करोगे। তো গাইজ পুরা কারবার এমার্জেন্সি হয়ে গেল। ও ভাই ओ ननो ओ ननो रुको जरा सबर करो। ओ गाइस मुर होर गरर गाड़ी ननो ओ ननो ओ ननो ओ ननो। कौन है ये लोग, कहाँ से आते हैं? सुत मारानी ओ जमाई দুচকুৰে কাজল আর আমার জামাই গিয়াত বয় দিছে, আমাক কথার পিনে খেদি দি আছে, ঠিক আছে। আর এই ব্যাগে বসাই রাখি দিছে ভাই, বারে তোলাবই নিদিয়ে, খালি ভিতৰতে থাকিব লাগে। চাওকচোন সব বহি আছে, চাওক সব বন্দী হৈ আছে, মানে ৰছী নাই কিন্তু বান্ধি ৰখাই দিছে এতে। चीटिंग करता है तू। আৰু গাইজ ইমান সময় ইয়াত বহি থকাৰ বহুত বেছি লাভ হৈ গৈছে। এইপিনে চাব পাৰে কি পাইছো আমি, এইটো খুলিলে আনবক্সিং। ভিতৰত কি স্পেচিয়েল আছে নাজানো, এইটো আনবক্সিং গাইজ আনবক্সিং হৈ আছে। আপোনালোকে এটা ট্ৰেণ্ডিঙত দেখি আছে ভিডিঅ' এটা, কি কয় এনেকুৱা কৈ কিনে সেনেকুৱা। মই আমি দেখাই আছোঁ ভালকৈ আপোনালোকক। কাপোৰ ধৰি লোৱা, তোমাৰ বিয়া মোৰ লগত আৰু মোৰ বিয়া বেলেগৰ লগত, ঠিক আছে। नशा प्यार रे नशा सबसे नशीला है, जिसे देखो यहाँ वो हुस्न की बारिश में गीला है, इश्क के नाम पे करते सभी। তো আৰু যি কি নহওক ভাই, বহুত বেছি এনজয় কৰিলোঁ। তো এতিয়া অলপ ফটোশ্বুট কৰিলোঁ, বহুত বেছি মানে বৰ হৈ গৈছোঁ। তো ভিতৰৰ পিনে পেণ্ডেলত সোমাইছোঁ, বহুত বেছি মজাও লাগিছে। আৰু এটা কথা আপোনালোকে সকলোৱে জানেনে, ছোৱালীবোৰ কিয় ধুনীয়া? ছোৱালী ধুনীয়া, মাগুৰ বৰণীয়া, এই কথাষাৰ একেবাৰে মিছা কথা।
ছোৱালী ধুনীয়া অনলি ময়দাৰ লগত ধুনীয়া ঠিক আছে আৰু ভাবিছিলোঁ বিয়া চাই আহিম কিন্তু বামুণে কৈছে লগ্নটো অলপ দেৰি আছে সেইবাবে কইনাক আমি ভিতৰৰ পৰাই চাই বৈ আহি গ'লোঁ লগৰ এটাৰ ভণ্টিৰ বিয়াত কাৰণ তেওঁ বহুত বেছি মোক ফোন কৰি আছিলে বহুত বেছি মেছেজ কৰি আছিলে আহিবলৈ তো সেইবাবে আহি গ'লোঁ আৰু গাইজ বিয়াত গৈ খোৱা বোৱাৰ কথা কিহে ক'ম এটা পেট 40টা বিয়া ভাই ক'ত খাম ক'ত নাখাম এনেকুৱা হৈ আছে জামাই